এয়া বহু চৰ্চিত তিতাবৰ উপহাৰ কুপনৰ খেলৰ আজি ফাইনেল ৰিজাল্ট আমি আপোনালোকক দাঙি ধৰিছোঁ। অকণমান মানুহৰ ভিৰ, সেইকাৰণে মই লাহে লাহে দেখুৱাইছোঁ। আপোনালোকে নিজৰ টিকটৰ লগত মিলাই লওক। সম্পূৰ্ণ দিয়া আছে, BMW আগফালে গুচি গৈছে, বাকীখিনি লাহে লাহে আছে। আপোনালোকে নিজৰ মিলাই লওক। আমাৰ পৰা যদি অনলাইনত আপোনালোকে কিনিছে, যদি আপোনালোকৰ লটাৰী লাগিছে, তেন্তে আমাৰ ওচৰত যোগাযোগ কৰিব। আপোনালোকে হাৰ্ড কপি পাই যাব। আৰু যদি অন্য ক'ৰবাৰ পৰা আপোনালোকে নিজে কৰিছে, হাতে নিজে অফলাইনত কৰিছে, নিজে টিকেটখন লৈ ডাইৰেক্ট তিতাবৰ আহি যাব, কোনো অসুবিধা নাই। তেওঁলোকে দি দিব আপোনালোকৰ গাড়ীখন, আপোনালোকৰ উপহাৰ আপোনালোকৰ হাতত চমজাই দিব। আমি আপোনালোকক সেই দৃশ্যাংক দেখুৱাইছোঁ। আপোনালোকে নিজে নিজৰ মিলাই দিয়ক। 100% হাজাৰ হাজাৰ মানুহ আহিছে, কৈছে 100% জেনুইন খেল হৈছে। কোনো ধৰণৰ খেলত কোনো ধৰণৰ 2 নম্বৰী কৰা হোৱা নাই। এইদৰে তেওঁলোকে খেলখন দিছে। ডাইৰেক্ট দৰ্শকৰ পৰা নিজে গৈ মানে ডাইৰেক্ট টিপি দিছে, আৰু টিপাৰ লগে লগে চৰকীখন চলি গৈছে। চলাৰ লগে লগে খেলখন আৰম্ভ হৈ গৈছিল। গতিকে ইয়াত কমিটিৰ মানুহ জড়িত নহয়, ডাঙৰ ডাঙৰ এডভোকেট, MLA, বিধায়কসকল জড়িত আছিল। তেওঁলোক নিজে আহি উপস্থিত আছিল। তেনে এখন খেল হৈছে। গতিকে ইয়াত কোনো সন্দেহৰ 1%ও নাই, সন্দেহৰ অৱকাশ নাই। গতিকে আপোনালোকে টেনশ্যন নল'ব। আপোনালোকে যি উপহাৰ পাইছে 100% আপোনালোকে যোগাযোগ কৰি আহি উপহাৰখন লৈ যাব পাৰিব। আমি সেই দৃশ্যাংক দেখুৱাইছোঁ। মই দীঘল কৰা নাই ভিডিঅ'টো, আপোনালোকে ষ্টপ কৰি চাই ল'ব, আৰু যিমান সম্ভৱ শ্বেয়াৰ কৰি দিব।